এভৰিৱান নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি নতুন এটা ডিজাইন লৈ নতুন এখন মেখেলা বনাবলৈ লৈছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন নতুন ডিজাইন লৈ আহি থাকিম। গতিকে আহকচোন মই কেনেকৈনো বনাইছোঁ। যিহেতু মই থাকি যোৱা বস্তুৰ পৰা বনাইছোঁ, আগতে বস্তু বনাবলৈ আনা, কাপোৰ বনাবলৈ আনা বস্তু যিহেতু থাকি গৈছে, তাৰ পৰাই মই আজি মেখেলাখন বনাম। আহক তেতিয়াহ'লে চাই যাওঁ। বনাবৰ কাৰণে মই এই চাদৰখন লৈ লৈছোঁ। আগতে মই কাপোৰ বনাবলৈ অনা চাদৰখন থাকি গৈছিলে, ভাবিলোঁ তাৰ পৰাই বনাওঁ। আৰু এই পতিবোৰ দেখিছেনে, আগতে মই চাদৰ মেখেলা বনাবলৈ অনা বা এনেকৈ সৌপাৰ্টত লগাবলৈ অনা পতিবোৰ থাকি গৈছিলে অলপ অলপ, সেয়াও লৈ লৈছোঁ। আৰু এই পতিখিনি মই নতুনকৈ কিনি আনিছোঁ। আৰু এই বস্তুটো দেখিলোঁ, কি বা কয়, মই দোকানত দেখিলোঁ বোলো, ভাবিলোঁ ডিজাইন বনাব পাৰিম, লৈ আহিলোঁ। যিহেতু মই ডিজাইনটো আগতে ভবা নাই, আহিহে ডিজাইনটো ভাবিছোঁ। তাৰপাছতে ডিজাইনটো মই ধুনীয়াকৈ বহী এখনত আঁকি ল'লোঁ, আৰু এই আঠাটো মই ইউজ কৰিছোঁ। আৰু ফুলখিনি এনেকৈ দেখিছেনে, ধুনীয়াকৈ মই মিলাই কাটি লৈছোঁ যিখিনি লাগে। আৰু এই পতিটো সৰু সৰুকৈ কাটি ল'লোঁ। আৰু এয়া মই 3D আউটলাইনাৰ ব্যৱহাৰ কৰিছোঁ, গ্ৰীণ, গল্ডেন আৰু ৰেড কালাৰ এটা। আৰু কিছুমান ষ্টোনো মই ইয়াত ব্যৱহাৰ কৰিছোঁ। আৰু লগতে এটা গ্ৰীণ কালাৰ ফেব্ৰিক লৈছোঁ। কাপোৰযোৰত মই এইখিনি বস্তুৱে ব্যৱহাৰ কৰিছোঁ। আৰু ফুলখিনি লগাওঁতে দেখিছেনে, মই আঠা একদম সৰহকৈ দিছোঁ। আপোনালোকে বেছিকৈ দিব, তেতিয়া ভালকৈ লাগি যায়। আৰু ভালকৈ শুকাবলৈ দিব, নহ'লে পিছত এৰাই যাব পাৰে। আৰু অকণমান আঠাটো লগাই অকণমান জোৰকৈ হেঁচি দিব, তাৰপিছত ধুনীয়াকৈ লাগি যায়। এনেকৈ মই সৰহকৈ লগাই প্ৰথমতে গোটেই ফুলখিনি মই লগাই লৈছোঁ, তেতিয়া সুবিধা হয়, অকণ সোনকালে হোৱা যেন লাগে। সেইটো কাৰণে গোটেই ফুলখিনি মানে যিখিনি আঠা দি লগাব লাগে সেই বস্তুখিনি মই আগতে লগাই লৈছোঁ। দেখিছেনে, এই ফুলপাহ মই উল্টাই চাই আছিলোঁ, কাৰণ মানে কোনটো উল্টা চাইড কোনটো চিধা চাইড মই ধৰিবই পৰা নাছিলোঁ। সেইটো কাৰণে বাৰে বাৰে চাই লৈছোঁ। এনেকৈয়ে মই গোটেই ফুলখিনি প্ৰথমতে লগাই লৈছোঁ। আৰু অকণ হেঁচিও দিছোঁ, যাতে ভালকৈ লাগি যায় ধুনীয়াকৈ কাপোৰখনত। আৰু এই ছাইডত যে বগা বগা ওলাই আছে, সেইটো আপোনালোকে চিন্তা কৰিব নালাগে। যেতিয়া শুকাই যাব, সেইটো পূৰা ট্ৰেন্সপেৰেণ্ট হৈ যায়, ধৰিব নোৱাৰা হৈ যায়। আৰু এয়া চাওক, মই ফুলপাহ সলালোঁ কিয় জানেনে, দুইপাহ ৰেড মই একেলগে লগাই দিছিলোঁ, কিন্তু তেনেকৈ ভাল নেদেখি মই আকৌ সলাই ইফালে লগাই লৈছোঁ। আৰু এতিয়া ষ্টোনখিনি লগাবৰ কাৰণে ফুলকেইপাহৰ মাজত আঠাটো দি তেনেকৈ মই ষ্টোনখিনি লগাই দিছোঁ। ষ্টোনবোৰ আগতে মোৰ আনাই আছিলে, তাৰ পৰাই মিলাই পেলাই আৰু কালাৰটো লগাই দিছোঁ। একদম কম খৰচত আৰু একেবাৰে সহজতে আপোনালোকে এই কাপোৰযোৰ নিজেও বনাব পাৰিব। আৰু এই পতিটো দেখিছে, মই যে দেখাইছিলোঁ মিটাৰ হিচাপত আনিছোঁ, তেনেকৈ এইখিনি এনেকৈ দুটা দুটাকৈ সৰু সৰুকৈ মই কাটি লৈছোঁ। কাটি লৈ এনেকৈ কাষত ডিজাইনটো বনাই দিম। আৰু আঠাটো এনেকৈ ছাইডত মই লগাই লৈছোঁ, লগাই লৈ তাৰপিছত লগাইছোঁ, কাপোৰখনত লগাই লোৱা নাই আঠাটো। আৰু এই কাষত ওলাই যোৱা হোৱাইটখিনিৰ কাৰণে একেবাৰে চিন্তা নকৰিব, শুকাই গ'লে ধুনীয়া হৈ যাব। আৰু এনেকৈ দেখিছে, ছাইডটো পূৰা কমপ্লিট হৈ গ'ল। তাৰপাছত এতিয়া মই আউটলাইনাৰটো ইউজ কৰি পাতখিনিৰ ছাইডটো আঁকি ল'ম। এনেকৈ মাজৰখিনি মই ফিল আপ কৰি দিয়া নাই আউটলাইনাৰটো দি, এনেকৈ ঠাৰিবোৰ আৰু পাতবোৰৰ ছাইডটো আঁকি গৈছোঁ। এয়া গ্ৰীণ কালাৰটো কমপ্লিট হৈ গ'ল। তাৰপাছত মই ৰেড কালাৰটো ইউজ কৰি এনেকৈ ডট কেইটামান দিছোঁ, কিন্তু আচলতে মই পিছতহে ডিজাইনটো ভাবিলোঁ, ৰেড কালাৰটো ইমান ভালদৰে জিলিকা নাই, ডটকেইটা বেলেগ এটা কালাৰ হোৱা হয় বেছিকৈ জিলিকিলে হয়। কিন্তু যিহেতু আনিলোৱে আৰু বনাই দিলোঁ, তাৰপাছত আৰু গ্লিটাৰটো দিও এনেকৈ অকণমান ডিজাইন কৰি দিছোঁ মই। আপোনালোকে বাৰু ডিজাইনটো কেনেকুৱা পাইছে মোক জনাব দেই। মই একেবাৰে চিম্পুলকৈ বনাম বুলি ভাবিছিলোঁ, কিন্তু ডিজাইনটো বনাওঁতে ভাল লাগিলে। গতিকে ভাবিছোঁ ইয়াৰ লগত চাদৰ এখনো বনাই দিম, পিছত বাৰু বনালে দেখাম। আৰু ফেব্ৰিকটো দি মই পাতখিনিৰ মাজৰখিনি এনেকৈ ফিল আপ কৰি দিছোঁ। একদম সহজত আৰু কম সময়তে বনাব পাৰি কাপোৰযোৰ। আপোনালোকে যদি বনাব বিচাৰে তেতিয়াহ'লে বনাব পাৰিব, আৰু যদি অৰ্ডাৰ দিব বিচাৰে তেতিয়াহ'লে মোক অৰ্ডাৰ কৰিব পাৰিব। বিহুৰ কাৰণে অৰ্ডাৰ লৈ থকা হৈছে, সোনকালে আপোনালোকে অৰ্ডাৰ কৰিব। বেলেগ বেলেগ ডিজাইনত মই বনাই দিম, ছেম ডিজাইন নকৰি মই অলপ বেলেগ ডিজাইনত বনাবলৈ চেষ্টা কৰিম। আৰু এয়া মোৰ ফাইনেল লুক মেখেলাখনৰ, কেনেকুৱা লাগিছে জনাব।